वेलकम बैक टू माय यूट्यूब चैनल DS Assam Vlogs। तो आज आइছোঁ এটা শ্বুটিং কৰিবলৈ বহুত দিনৰ মূৰত। তো ভাবিলোঁ এটা ব্লগ বনাই দিওঁ। তো আজি আমি আইছোঁ চাওক এফালে একদম ট্ৰাইপড লৈ আনিছোঁ, মানে বাঁহৰ ট্ৰাইপড লৈ আনিছোঁ। এইবিলাক আমাৰ বাঁহৰ ট্ৰাইপড। তো আৰু এতিয়া আমাক বলক তো ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এতিয়া আমি শ্বুটিংটো ইয়াতে আৰম্ভ কৰিম। তো এই যে আপোনালোকে দেখি আছে বাঁহৰ ট্ৰাইপডডাল, এতিয়া এইডাল আমি এনেকৈ পুতিম। পুতি কেনে ইয়াতে মানে পুতি কেনে তো এনেকৈ আমাৰ মানে এয়া ট্ৰাইপডৰ ব্যৱস্থাটো কৰোঁ আৰু সেউজীয়া পথাৰতে কি জানো মায়া আছে, কি যাদু ভৰি আছে দূৰণি পাহাৰতে। জীৱিকা বিচাৰোতে জীৱনে কিনো পালে, মিঠা হাঁহিটি এৰি চহৰৰ বাটে ঘাটে। আজি পথাৰে মাতে, আজি পাহাৰে মাতে, মাতে সেউজে ৰিঙিয়া। ইফালে দেখি আছে আপোনালোকে, মানে তাতে অলপমান শ্বুটিং কৰা হ'ল আৰু এতিয়া আমি ইয়াতে শ্বুটিং কৰিম। তো ইয়াতে আমি পুতিলোঁ এই বাঁহডাল। তো ইয়াতে মানে বাঁহত মোবাইল থৈ কিনে এতিয়া আমি ভিডিঅ' কৰিম। তো মানে এতিয়া আমি কিয় ভিডিঅ' বাঁহত কৰিম, তিনিজনৰ এতিয়া মানে আমি এতিয়া একেলগে ওলামতো। তো ভিডিঅ' কৰা মানুহ নাই, তো সেইকাৰণে এইডাল পুতিছোঁ। ইয়াতে আমি মোবাইল থৈ কিনে ভিডিঅ' কৰিম। তো চাই থাকক। দেখা সপোন খেদি খেদি গৈ পালোঁ ঘূৰি ঘূৰি একেই ঠিকনা। 1 2 3 একশন। আজি বায়া নহওক, তই মছলা পাই যাবি, চালা মোবাইল চুৰ কৰা। এতিয়া বতাহতে উৰি উৰি পলকে বিচাৰি বিচাৰি গাইস আমাৰ একদম ফাইনেলি আমাৰ একদম শ্বুটিং কৰা হৈ গ'ল এই ভিডিঅ'টো। তো অতি সোনকালে আপোনালোকে পাব। তো এতিয়া আমি ষ্টেণ্ড লৈ গ'লোঁ আৰু এই চাৰ্টটো ছিঙি দিলোঁ। আপোনালোকে ভাবিছে মই এইটো চাৰ্ট ছিঙিছোঁ, কিন্তু এইটো চাৰ্ট নহয়, মানে এই চাৰ্ট নহয়, একেই চাৰ্ট দুটাও। তো এই চাৰ্টটো পূৰা ছিঙি দিছোঁ। আপোনালোকে ভিডিঅ'টো লাষ্ট দিনত যেতিয়া মোক মাৰিব, তেতিয়া আপোনালোকে দেখা পাব যে কেনেকৈ মানে চাৰ্ট ছিঙি কেনে মাৰে। তো বাই বাই। আৰু আজি ভাবিছিলোঁ এয়া আম খাম, আম কুটি খাম, কিন্তু বতৰ মানে একদম বৰষুণ দিব নিচিনা হৈছে। তো এতিয়া নাখাওঁ, নহ'লে আম আমাৰ ঘৰত আছিল। তো তাৰ পৰা আনি কেনে কলপাত চলপাত লৈ কেনে কটাৰী চটাৰী লৈ কাটি দিম বুলি ভাবিছিলোঁ। তো সেইকাৰণে তো মাস্ক চাস্ক পিন্ধা নাই আৰু ট্ৰাইপড লৈ একদম আমি এতিয়া ঘৰলৈ স্ক্ৰিপ্ট আৰু আমাৰ আপোনালোকে এই যোনখন নেকি ভিডিঅ' কৰিলোঁ সেইখন স্ক্ৰিপ্ট ইয়াতে আপোনালোকে গোটেইখিনি পঢ়িবলৈ পাব। তো বাৰু এতিয়া আপোনালোকে পঢ়িব নালাগে, আপোনালোকে অতি সোনকালে ভিডিঅ'টো পাবই। আৰু আমি ইয়াতে শ্বুটিং কৰিছিলোঁ দেই। এই গাইছ, ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু যদি নতুন চেনেলটো কৰিব ছাবস্ক্ৰাইব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একদমেই নাপাহৰিব, কাৰণ এনেকুৱা ব্লগ পাই থাকিবৰ বাবে। তো বাই বাই, জয় অসম।